নমস্কাৰ। আজি বনাবলৈ লৈছোঁ বিলাহীৰ অতি সহজতে বনাব পৰা এটা চাটনি। তাৰ বাবে লৈছোঁ কেইটামান জলকীয়া, নহৰু আৰু কেইটামান বিলাহী। বিলাহীটো আপোনালোকে নিজৰ পচন্দ মতে পকা বা কেঁচা ল'ব পাৰে। এতিয়া এখন পেন গৰম কৰি তাত সেই নহৰু আৰু জলকীয়াকেইটা দি পেলাই অলপ সময় ভাজি আছোঁ। নহৰু আৰু জলকীয়াকেইটা অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। এয়া দেখিছে ভজা সম্পূৰ্ণ হ'ল। এতিয়া আমি সেই বিলাহীকেইটা দুফাল কৰি কাটি লৈছোঁ। এনেকৈ কাটি লোৱাৰ পিছত পুনৰ এখন পেনত তেল গৰম কৰি এই বিলাহী কেইপিচ দি দিয়া হৈছে। এই দেখিছে তেল পুৰা গৰম হৈ আছে আৰু গৰম তেলত এই বিলাহীকেইটা এনেকৈ দি দিয়া হৈছে। এই বিলাহী কেইপিচ আমি অলপ সময় ভাজি থাকিব লাগিব। চাব যেতিয়া বিলাহীৰ ওপৰৰ বাকলিটো এৰাই আহিবলৈ ধৰে তেতিয়াই বিলাহীখিনি ভজা সম্পূৰ্ণ হৈছে। এয়া দেখিছে বাকলিখিনি এনেকৈ এৰাই আহিবলৈ ধৰিছে। এয়া ভজা সম্পূৰ্ণ হ'ল। এতিয়া আমি তাত জলকীয়া, নহৰু, আদা আৰু পিঁয়াজ এনেকৈ দি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ। আৰু এটা চপাৰত আমি এই বিলাহীখিনি পেষ্ট বনাই দিম আৰু এই বিলাহীৰ চাটনি ৰেডি হৈ গৈছে। এয়া আমি অতি সহজতে প্ৰস্তুত কৰিব পাৰোঁ। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।